Check the ladies. Oh hello, এইবাৰ পানীৰে হ'ব হে দীপাৱলী মানে অলপ শুনিবলৈ অদ্ভুত লাগিছে নাই বাৰু পানীয়ে দীপাৱলী লাগিবই দিয়কচোন এইবাৰ প্ৰথম হ'বলৈ গৈ আছে পানীয়ে দীপাৱলী কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এটা বিশেষ পদক্ষেপ আৰু ইয়াৰ নাম হৈছে জল দীপাৱলী আৰু কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত 7 পৰা 9 নৱেম্বৰলৈ সমগ্ৰ দেশৰে প্ৰত্যেকখন ৰাজ্যত পালন কৰা হ'ব জল দীপাৱলী জল দীপাৱলীৰ অৰ্থ হৈছে পানীৰ বাবে মহিলা আৰু মহিলাৰ বাবে পানী আৰু পানীয়ে প্ৰাণ বুলি যে কয় যে মানুহে আৰু এইবাৰ পানীয়ে জ্বলিব দেৱালী চাকি আৰু ভাৰতৰ প্ৰায় 550খন চহৰত চলিছে জল দেৱালী প্ৰস্তুতি আপোনালোকে অনলাইনতো ল'ব পাৰিব বা বজাৰতো পাই যাব এই বিশেষ চাকিটো আৰু খুব কম দামত পাই যাব ঘিউ চিউ এইবোৰ নালাগে অকল পানী দিলে চাকিটো জ্বলি যাব আৰু এটা মোৰ ভাল লাগিছে কি এই চাকিটো মেড ইন ইণ্ডিয়াৰ হয় মানে ভাৰততে প্ৰস্তুত কৰি উলিয়াইছে এই চাকিটো এইটোৱে হ'ল সেই বিশেষ চাকিটো য'ত অকণমান পানী দিলে জ্বলি যাব সেই চাকিটো আৰু এই চাকিটো মাটিৰে বনোৱা নহয় দিয়ক এই প্লাষ্টিক হয় চাকিটো আৰু এই চাকি গছ মেড ইন ইণ্ডিয়াৰ